Hello friends, মই নীলাক্ষী আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো ইউটিউবত আপোনালোকে ভিডিও কেনেকৈ আপলোড কৰিব। আহক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি youtube.com টাইপ কৰক। তাৰ পিছত আপোনাৰ ইউটিউবৰ এইটো হোম পেজ, আপুনি আপোনাৰ আইকনত ক্লিক কৰক। যদিহে আপোনাৰ এটা ইউটিউব চেনেল খুলিছে নতুনকৈ, তাৰ পিছত আপুনি ইউৰ চেনেলত ক্লিক কৰক। তাৰ পিছত আপোনাৰ এইটো ভিডিও আহিব, মই আগতে এইবোৰ ভিডিও দিছো। তাৰ পিছত আপুনি এইটো সিংগলত যাওক, এইটোত আছে ক্ৰিয়েট এ ভিডিও অৰ পোষ্ট। আপুনি ইয়াতে ক্লিক কৰক। ইয়াতে আছে আপলোড ভিডিও আৰু গো লাইভ। আপুনি ইয়াতে লাইভ আহিব পাৰে ডাইৰেক্ট, নহলে আপোনাৰ যদি আপোনাৰ ভিডিও বনাই থোৱা আছে তেনেহলে গ্যালাৰীৰ পৰা ইয়াতে আপলোড কৰিব পাৰে। ইয়াতে আপলোড ভিডিওত ক্লিক কৰক। তাৰ পিছত আপুনি সিলেক্ট ফাইলত ক্লিক কৰক। মোৰ আগতে ভিডিও বনাই থোৱা আছে, গতিকে মই সেই ভিডিওটো আপলোড দিম। এতিয়া আহিলে এই পেজটোত আপুনি প্ৰথমতে লিখিব লাগিব টাইটেলটো এনেকুৱা এটা বস্তু য'ত আপুনি যেনেকৈ নিলিখে টাইটেল চাই পেলাই আপোনাৰ ভিডিওটো ওপেন কৰিব। গতিকে টাইটেলটো এনেকুৱা হিচাপত লিখিব যাতে তেওঁলোকে আপোনাৰ ভিডিওটো নোচোৱাকৈ নাথাকে। তাৰ তলত আছে ডেসক্ৰিপশন বক্স। ইয়াতে আপুনি লিখিব লাগিব আপোনাৰ ভিডিওটোৰ বিষয়ে, আপুনি কিহৰ ওপৰত ভিডিও বনাইছে আৰু সেই ভিডিওটোত আপুনি কি বুজাবলৈ গৈ আছে আপুনি ইয়াতে লিখিব লাগিব। তাৰ পিছত আপুনি আহিলে তলত, তাৰ পিছত আহিলে থাম্বনেল। আপুনি ইয়াতে থাম্বনেল আপোনাৰ বনাই থোৱা আছে যদি আপুনি ইয়াতে দি পেলাই আপলোড কৰিব পাৰে। আৰু আপুনি যদিহে নতুনকৈ ইউটিউব চেনেলটো খুলিছে তেতিয়াহলে আপুনি ইয়াতে কুৱেশ্যন মাৰ্কত ক্লিক কৰিব লাগিব। তাৰ পিছত আপুনি ইয়াতে লাৰ্ণ মোৰত ক্লিক কৰিব লাগিব। তাৰ পিছত আপোনাক নতুন এটা পেজত লৈ যাব। যদি আপুনি সেকেন্ড ষ্টেপ ভেৰিফাই কৰা নাছিলে তেতিয়াহলে আপোনাৰ ইয়াতে অপচন আহিব, আপোনাৰ ফোন নাম্বাৰ বহুৱাব দিব। ফোন নাম্বাৰৰ পিছত আপোনাৰ OTP এটা আহিব, সেই OTPটো বহুৱাই আপুনি ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছতে আপুনি ইয়াতে থাম্বনেল ইউজ কৰিব পাৰিব। তাৰ পিছত আপোনাৰ মেইন টপিক কেইটা কৈছো। তাৰ পিছত আহিলে আপোনাৰ মেথছ ফৰ কিডছ। ইয়াতে আপুনি সুধিছে যে আপুনি বাচ্চাৰ কাৰণে বনাইছে নে ভিডিওটো, নে আপুনি ডাঙৰৰ কাৰণে বনাইছে। যদি বাচ্চাৰ কাৰণে বনাইছে তেতিয়াহলে আপুনি ইয়েছত ক্লিক কৰিব লাগিব, আৰু যদিহে নাই বনোৱা তেনেহলে আপুনি নট ক্লিক কৰিব লাগিব। তাৰ পিছত আহিলে মোৰ অপচনত গৈ আপুনি তলত যাব লাগিব। ইয়াতে আহিলে টেক্সট। এতিয়া টেক্সট কি বস্তু? টেক্সটটো হ'ল এনেকুৱা আপুনি ভিডিওটোৰ ওপৰত কি ভিডিও বনাইছে সেইটো আপুনি কেনেকৈ, ধৰি লওক মই আপোনাৰ ভিডিও বনাইছো হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি। আপুনি ইয়াতে যিটো আপুনি টাইটেলত লিখিব, প্ৰথম টাইটেলত লিখি পেলাই কপি কৰি আনি ইয়াতে বহুৱাই দিব। তাৰ পিছত বহুৱাৰ পিছত আপুনি বহুত কেইটা লিখিব পাৰে, ইয়াতে 500টা ৱৰ্ড আছে। টেক্সটটো এনেকৈ লিখক, যদি আপুনি যেনেকুৱা টেক্সট লিখে বা আপুনি লিখিলে হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল, বা ইউটিউব চেনেল কেনেকৈ খুলিব পাৰিম, ইউটিউব চেনেল কেনেকৈ খোলো, মই মোবাইলত কেনেকৈ খোলো বা কম্পিউটাৰত কেনেকৈ খোলো, এনেকৈ যদি আপুনি বহুত কেইটা লিখি পেলাই আপুনি কমা দি পেলাই গয়, ধৰি লওক মই ইয়াতে এটা লিখিলো how to upload videos on YouTube। তাৰ পিছত আপুনি এটা কমা দিব। কমা দিয়াৰ পিছত এনেকৈ আপুনি নেক্সট এটা ষ্টেপ লিখিব পাৰিব। তাৰ পিছত আপোনাৰ আহিলে ইয়াতে ভিডিও লেংগুৱেজ, আপুনি কি লেংগুৱেজত ভিডিও বনাইছে। মই ইয়াতে আছামিছত টাইপ কৰিলো। তাৰ পিছত আহিলে আপোনাৰ ৰেকৰ্ডিং ডেট। ইয়াতে আপুনি ৰেকৰ্ডিং ডেট দিব পাৰে, কোনদিনা আপুনি ভিডিও ৰেকৰ্ড কৰিছে তাত আপুনি ইয়াতে বহুৱাই দিব পাৰে। ইয়াতে টাইপ কৰাৰ পিছত আপোনাৰ এখন কেলেণ্ডাৰ আহি যাব। তাৰ পিছত আপোনাৰ ভিডিও লোকেশ্যনত আপুনি ক'ৰ পৰাই কি ভিডিও বনাইছে আপোনাৰ লোকেশ্যনটো ইয়াতে টাইপ কৰিব পাৰে। মই কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা বনাইছো, ইয়াতে কামৰূপ টাইপ কৰিলো। তাৰ পিছত আপুনি আহিব লাগিব নেক্সট। ইয়াতে আপোনাৰ কেটেগৰী থাকিব, আপুনি কিহৰ ওপৰত ভিডিও বনাইছে, ব্লগ বনাইছে নে কমেডি বনাইছে নে কুক বনাইছে। ইয়াতে গোটেইকেইটা আপোনাৰ কেটেগৰী আছে, আপুনি যি বনাইছে আপোনাৰ কেটেগৰীটো ইয়াতে বহুৱাই দিব। মই বনাইছো সায়েন্স এণ্ড টেকনলজি, গতিকে মই ইয়াতে ক্লিক কৰিছো। তাৰ পিছত আহিলে আপোনাৰ কমেন্ট ভিজিবিলিটি। ইয়াতে আপুনি যদি আপুনি কমেন্ট আপোনাৰ ভিডিওত তলত কমেন্ট চাব বিচাৰে কোনোবাই দিয়াটো, তেতিয়া আপুনি ইয়াতে এলাও কমেন্টত ক্লিক কৰক। আৰু যদি আপুনি ইয়াতে কমেন্ট আপোনাৰ ভিডিওত নেলাগে তেতিয়াহলে আপুনি ডিসেবলটো কমেন্ট কৰিব পাৰে। গতিকে মই এলাও কমেন্ট কৰিলো। তাৰ পিছত মই ইয়াতে
নেক্সট ক্লিক কৰিব লাগিব মই যেহেতু ইয়াতে টাইটল আৰু ডেসক্ৰিপচন ইয়াতে একো লিখা নাই সেইকাৰণে নেক্সট সিলেক্ট হোৱা নাই মই ইয়াতে লিখি লওঁ বাৰু আৰু এটা কথা মন কৰিব আপুনি টাইটেলত ইয়াতে ইংলিশত লিখিলে তাৰ পিছত আপুনি ইয়াতে অসমীয়াটো লিখিব পাৰে কাহত যদি আপোনাৰ টাইটেলত যেনেকৈ লিখা আছে কোনোবা এনেকৈ আপোনাৰ ভিডিওটো টাইপ কৰে তেতিয়া আপোনাৰ ভিডিওটো আহি যাব আৰু যদি ইয়াতে অসমীয়া লিখাৰ পিছত অসমীয়া টাইপ কৰে তেতিয়া হলে আপোনাৰ ভিডিওটো আহি যাব তাৰ পিছত ডেসক্ৰিপচন বক্সটো আপুনি সিধা ইয়াতে কপি কৰি দিয়ক তাৰ পিছত আপুনি তলত লিখিব পাৰে যে আপুনি কিহৰ ওপৰত ভিডিও বনাইছে তেতিয়া আপুনি ইয়াতে লিখিব পাৰিব আপুনি ইয়াতে লিখি পেলাই তলত তাৰ পিছত আপুনি নেক্সট ক্লিক কৰক ইয়াতে আপুনি যেতিয়ালৈকে ভিডিওটো কমপ্লিট নহয় তেতিয়ালৈকে এইটো স্টেপ আপুনি কৰিব নোৱাৰিব তেতিয়া আপুনি নেক্সট কৰক তাৰ পিছত ইয়াতে আহিলে তিনিটা স্টেপ প্ৰাইভেট আনলিস্টেড এণ্ড পাব্লিক আপুনি ভিডিওটো কি কৰিব বিচাৰে প্ৰাইভেট আপুনি নিজৰ তাতে ৰাখিব বিচাৰিছে না আপুনি পাব্লিক কৰিব বিচাৰিছে মই পাব্লিক কৰিব বিচাৰিছো গতিকে পাব্লিকত ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি তললৈকে আহি পেলাই পাব্লিছত ক্লিক কৰিব লাগিব এতিয়া আপোনাৰ ভিডিওটো যেতিয়ালৈকে 100% নহয় গৈ তেতিয়ালৈকে আপোনাৰ ভিডিওটো আপলোড নহয় আপলোড হোৱাৰ পিছত এটো ক্লোজ কৰি দিব তেতিয়ালৈকে ওয়েট কৰক মোৰ ভিডিওটো কমপ্লিট হৈ গল এইটো ভিডিও মই আপলোড দিছিলো যিমানে আপোনাৰ ভিডিওটো দীঘল হ'ব সিমানে আপোনাৰ আপলোড হ'বলৈ সময় লাগিব গতিকে এনেকৈ আপুনি আপোনাৰ নতুন চেনেলত ভিডিও আপলোড কৰিব পাৰিব মোৰ ভিডিওটো চাই কেনেকুৱা পালে অলপ হলেও যদি সহায় পাইছে তেনেহলে বহুত বহুত ধন্যবাদ আপোনাৰ কিবা প্ৰবলেম থাকিলে মোক কমেন্ট কৰি জনাব পাৰে আজিলৈ আহিছো পুনৰ লগ পাম নতুন ভিডিও লৈ থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং